guys, boating happening. Everyone enjoying. And apai ko. Driving is morning. Welcome back to my channel. So হেডনাখন এখিনলৈকে দেখাইছিলো আৰু হেডনাখন কি হ'ল মই নদী পাৰ হ'ব নোৱাৰিলো তো আজি নদী পাৰ হৈ দেখাম নাও so চাই থাকক আৰু যোনে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাইছে don't forget to like share and subscribe thank you খদিয়ালে যাব নোৱাৰে কাৰণে কিহেকে বনাই দিছে ৰিজৰ্টখন নাওত পাৰ হ'বলৈ হেল্ল' আবেগ লম আৰু চাহৰ মিটি অলপ মনত পেলাম আৰু নাওত উঠি লওঁ এতিয়া ওয়েলকাম টু গ্ৰীণ নেষ্ট ৰিজৰ্ট এবাৰ আহক চাই যাওক সকলোৱে প্ৰাকৃতিক পৰিৱেশ সো অলপ এনজয় কৰি লওঁ ভয়ো লাগিছে বাৰু আমাৰ পাৱাৰ হাউচ যিটো মই আগৰ ভিডিঅ'ত দেখুৱাইছিলোঁ লিংকটো ডেছক্ৰিপশ্যন লিংকত দি দিম এণ্ড জাষ্ট চি দিছ ভিউ গাইজ চাপি মে কিবা গাইছে এনেকুৱা আছে বগাক এতিয়া সমুদ্ৰৰ কণ্ঠৰে আমাৰ বৌয়ে গান এটা গাব অঁ তাতে আমি জিৱা বমাক এৰি থৈ আহিলোঁ এইফালে বাবাদা ৰৈ আছে আৰু এয়া তেওঁ এতিয়া নাও লগাব অঁ এয়া আমাৰ হেমন্ত দা এয়া পাৰ্কিং কৰি আছে এতিয়া নাও আমি আহিলোঁ এনেকৈ নদী পাৰ হৈ মোৰ এতিয়াও দুলুং লাগি আছে আৰু এতিয়া এইবিলাক কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে মই উঠি গ'লোঁ হেল্ল' ৰিজৰ্টৰ মালিক ইউটিউব চেনেল আছে খুব ভাল ভিডিঅ' বনাই মই চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত দি দিম অলপ ভাগৰো লাগিছে দেই তো দাদা কওকচোন নমস্কাৰ সকলো তোমাৰ দৰ্শকক কওঁ যে ভণ্টিয়ে খুব ভাল ভিডিঅ' বনাই আছে বহুত দিনৰ পৰা ভণ্টিক দেখি আছোঁ গতিকে ভণ্টিক সকলো উৎসাহ দিয়ক ভণ্টি আজি তুমি প্ৰথম আহিছা চাগে হয় হয় মানে আমাৰ এখন সেউজীয়া বাঁহ অসমীয়াত ক'বলৈ গ'লে আমাৰ যিজন মালিক তেওঁ ইয়াৰ নামাকৰণ কৰিছে গ্ৰীণ নেষ্ট ৰিজৰ্ট মানে সম্পূৰ্ণ তুমি দেখিবা ইয়াত সেউজীয়া গোটেই পাহাৰ আছে আৰু পাহাৰৰ নামনিত আমি কিছু ঘৰ বনাম য'ত সম্পূৰ্ণ সা সুবিধা থাকিব শীততাপ নিয়ন্ত্ৰণ কক্ষ হ'ব ইয়াতে মানে যিবিলাক মানে সুবিধা তোমাৰ ঘৰত পাবা এখন গুৱাহাটীত থকা মানুহ এজন বা বাহিৰৰ দেশৰ মানুহ এজনে আহি যাতে ইয়াত কোনো ধৰণৰ অভাৱ অনুভৱ নকৰে তেনেকৈ তেওঁলোকক সেই সুবিধাখিনি দিয়া হ'ব আৰু লগতে এইফালে আমাৰ যিখন তুমি দেখিছা মুকলি ঠাইখন ইয়াত এখন ভলীবল পিচ হ'ব যাতে তুমি আজৰি সময়ত খেলিব পাৰা ফুলনি এখন হ'ব আৰু ইয়াতে তুমি নদীখনত বুৱতী পানীত তুমি পাৰতে গৈ বহিব পাৰিবা ৰ'দ ল'ব পাৰিবা বৰশী বাব পাৰিবা এনেধৰণৰ কিছু পৰিকল্পনা কৰি থকা হৈছে তাকে থেংক ইউ হেমন্ত দা তাৰপিছতে বহুত সোনকালে আমাৰ ৰিজৰ্টখন অপেনিং হ'বলৈ গৈ আছে সকলোকে আহিবলৈ আমাৰ ৰিজৰ্টখন চাবলৈ অনুৰোধ জনাম লগতে ভণ্টিয়ে কোৱা ধৰণে হেপা চেনেলটো চাবলৈ কোনে নাপাহৰিব ভণ্টি শুভেচ্ছা থাকিল থেংক ইউ অলপ ভিউটো দেখাই দিছোঁ ইয়াৰ পৰা আৰু এইবিলাক ঘৰ আপোনালোকে দেখিছে ইয়াতে কৰ্মচাৰী যিসকল আছে তেওঁলোকে ইয়াতে থাকে সন্ধিয়া হৈ গ'ল আমি এতিয়া বেক কৰি আছোঁ মোৰ মুখখন কলা কলা এইফালে বাই বাই বলক ভালকে মানে মানুহ নগ'লে মানে ধলং মানুহ নাওঁতে বোলে আমি গোটেই যাক হাতী যেন মানুহ ভাঙি গৈছো বোলে
এতিয়াতো বহুত সন্ধিয়া হৈ গ'ল আকৌ আমি নাওৰে যাব লাগিব সিটো পাৰে বৰ্মা আৰু জিউ ৰৈ আছে চ' শেষৰ মানে ইমান দীঘলীয়া কৰা নাই ব্লগটো জাষ্ট মই সেইদিনাখন আপোনালোকক নদীৰ সিটো পাৰলৈকে দেখাইছিলোঁ আজি ৰিজৰ্টখনৰ মানে নদী পাৰ হৈ অহাৰ যি প্ৰতিশ্ৰুতি দিছিলোঁ যে মই দেখাম বুলি আৰু দেখালোঁ সেইবাবে আপোনালোকে যদি চাই ভাল পালে তেনেহ'লে বহুত মৰম দিব বুলি ভাবিছোঁ আৰু লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া বহুত সন্ধিয়া হৈ গৈছে তো মই এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ বাই বাই নাৱত সদায় মিডিলত থাকিব লাগে আমি আছোঁ এই মিডিলত আৰু